নমস্কাৰ ইনফৰমেশ্যন ব্লগ অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম 1947 চনত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ লগে লগে অসম ৰাজ্য গঠন কৰা হৈছিল আৰু তেতিয়া অসমৰ ৰাজধানী আছিল শ্বিলং কিন্তু কি কাৰণত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰিবলগীয়া হ'ল কিয় দিছপুৰলৈ স্থানান্তৰ কৰা হ'ল অসমৰ ৰাজধানী জানো হক আজিৰ এই ভিডিঅ'টিত গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব যেতিয়া 1970 চনত অসমৰ দুখন জিলা খাচী হিলছ জয়ন্তীয়া হিলছ আৰু গাৰো হিলছ এই দুখন জিলাক স্বায়ত্তশাসিত অঞ্চল হিচাপে ঘোষণা কৰা হয় কেন্দ্ৰীয় চৰকাৰে স্বায়ত্তশাসিত অঞ্চল হিচাপে ঘোষণা কৰা হয় আৰু তেতিয়াই অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰৰ প্ৰক্ৰিয়া কিছু আৰম্ভ হয় কিন্তু যেতিয়া অসমৰ দুখন জিলা খাচী হিলছ জয়ন্তীয়া হিলছ আৰু গাৰো হিলছ এই দুখন জিলাক অসমৰ পৰা বিভক্ত কৰি 1972 চনত 21 জানুৱাৰী তাৰিখে 1972 চনৰ 21 জানুৱাৰী তাৰিখে অসমৰ দুখন জিলা খাচী হিলছ জয়ন্তীয়া হিলছ আৰু গাৰো হিলছ এই দুখন জিলাক অসমৰ পৰা বিভক্ত কৰি মেঘালয় নামেৰে এখন নতুন ৰাজ্য গঠন কৰি দিয়ে কেন্দ্ৰীয় চৰকাৰে আৰু তেতিয়াই অসমৰ ৰাজধানী সম্পূৰ্ণৰূপে শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয় কাৰণ শ্বিলং তেতিয়া অসমৰ পৰা বিভক্ত কৰি জয়ন্তীয়া হিলছ খাচী হিলছ আৰু গাৰো হিলছ অসমৰ দুখন জিলাক বিভক্ত কৰি মেঘালয় নামেৰে নতুন ৰাজ্য গঠন কৰা হয় আৰু শ্বিলং সেই নতুন ৰাজ্য মেঘালয়ৰ পৰিসীমাৰ অন্তৰ্ভুক্ত সেইবাবে শ্বিলঙৰ পৰা অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰিবলগীয়া হয় 1972 চনৰ 21 জানুৱাৰী তাৰিখে যেতিয়া অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল প্ৰয়াত শৰৎ চন্দ্ৰ সিংহ ডাঙৰীয়া কিন্তু 1970 চনত প্ৰয়াত মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰী ডাঙৰীয়াৰ নেতৃত্বতেই প্ৰথমে শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু 1973 চনত অসমৰ প্ৰথমখন বাজেট দিছপুৰৰ পৰাই নিৰ্ধাৰণ কৰা হয় গতিকে ভিডিঅ'টো কেনে পালে এটা কমেন্ট কৰি জনাব ইউটিউবত চাই আছে যদি ভিডিঅ'টো ভাল লাগিছে সাবস্ক্ৰাইব কৰিব আৰু যদি মোক ফেসবুকত চাই আছে যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আজিলৈ ইমানতে সামৰিছো আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে লগ পাম তেতিয়ালৈকে নমস্কাৰ